বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল এখন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মণিবক প্ৰায় সকলোৱে চিনি পায় নহয়নে? মণিব অৰ্থাৎ অভিনেত্ৰী পাপৰি বৰাই তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত অৰ্থাৎ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এখন বিশেষ পোষ্ট। এই পোষ্টটোত যেন মণিবয়ে মনত পুহি ৰখা বহুদিনৰ ক্ষোভ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া পোষ্টটোত মণিবয়ে লিখিছে, সময় নিজকে অহংকাৰত পুত গৈ দম্ভালি মাৰি বৰগছৰ লগত তুলনা কৰি আনক ৰঘুমলাৰ লগত মিলোৱা জনক মোৰ তৰফৰ পৰা সমবেদনা। আমি মাটিৰ মানুহ মাটিতেই আছোঁ। অহংকাৰী হ'ব নোৱাৰিলোঁ, বিক্ৰী যাবও নোৱাৰিলোঁ, কাৰণ মোৰ বাবে ৰাইজেই সকলো। যি দিছে, যি পাইছোঁ, ৰাইজৰ বাবেই পাইছোঁ। ৰাইজক দুখ দি দৰ্শক নথকা ভাওনাত ভাৱৰীয়া হ'ব মন নাইও। আকৌ কওঁ, সময় বৰ নিষ্ঠুৰ। পোষ্টটো পঢ়ি এনে লাগিছে যেন তেওঁ কাৰোবাৰ কথাত মনত আঘাত পাইছে, যাৰ বাবে তেওঁ এই ক্ষোভ উজাৰিছে। তো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আৰু আপোনালোকেও নিজৰ মতামত আগবঢ়াবচোন।